Hello everyone, today we are going to discuss class 12 poem My Mother S66. যিটো আমাৰ CBSE আৰু Assam High Secondary Education Councilor syllabusত দিয়া হৈছে। So আহক প্ৰথমতে poemটো পঢ়াৰ আগত আমি অলপ important যোনখিনি poetৰ বিষয়ে আমাৰ বুকত দিয়া হৈছে আমি সেইখিনি কথা চাই লওঁ। So ইয়াত কোৱা হৈছে Kamala Das was born in Malabar, Kerala. কেৰালাৰ মালাবাৰত 1934ত কমলা দাসৰ জন্ম হৈছিল আৰু তেওঁক এগৰাকী ইণ্ডিয়াৰ ফৰমোষ্ট পয়েট বুলি জনা যায়। ফৰমোষ্ট পয়েট মানে হৈছে যিজন আমি ফৰমোষ্ট বুলি ক'লে বিখ্যাত বুজায়, জনপ্ৰিয় বুজায় বা তেওঁ বেষ্ট এজন আগশাৰী পয়েট হিচাপে তেওঁক ধৰা হয়। Her works are known for originality. ইয়াত কৈছে আৰু তিনিটা কথা কৈছে যে তেওঁৰ works বিলাক তেওঁ যিবিলাক লিখনিবিলাক লিখিছিলে তাত তিনিটা বস্তুৰ কাৰণে জনা গৈছিলে। কি আছিলে? এটা হৈছে অৰিজিনালিটি, তাৰ কন্টেন্টটো সদায় অৰিজিনাল আছে, বিষয়বস্তু অৰিজিনাল হয়, আৰু ভাৰ্সেটিলিটি তেওঁ বিষয়বস্তু এক ধৰণৰ বা একঘেমিয়া নহয়, বেলেগ বেলেগ ধৰণৰ তাত বস্তু আমি বিষয়বস্তু পাওঁ। এণ্ড দ্য ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ সইল। ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ সইল মানে হৈছে যে আমি তেওঁ য'ত থাকিছিলে তেওঁ তাৰ কালচাৰ, তাৰ হেৰিটেজ, তাত মানুহবিলাকৰ লাইফষ্টাইল কেনেকুৱা বা তেওঁ কেনেকৈ আছিলে। চ' সেই গোটেইকেইটা বস্তু কিছুমান আমি অলপ হ'লেও চাপ বা ইনফ্লুৱেঞ্চ তেওঁৰ লিখনিবিলাকৰ পাওঁ। ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা দিছে যে কমলা দাসে পয়েমৰ লগতে আৰু কি লিখিছিলে? নভেল, উপন্যাস লিখিছিলে আৰু শ্বৰ্ট ষ্টৰী লিখিছিলে আৰু তেওঁ দুটা লেংগুৱেজত লিখিছে। চ' আমি তেওঁক এজন কি বুলি ক'ব পাৰোঁ? মাল্টি লেংগুৱেজ পয়েট বুলি ক'ব পাৰোঁ, যে তেওঁ দুটা লেংগুৱেজত লিখিছিলে। এটা হৈছে ইংলিছ আৰু আনটো হৈছে মালায়ালম, যিটো তেওঁৰ মাতৃভাষা আছিল। আৰু এই নভেল বা শ্বৰ্ট ষ্টৰী বা পয়েম হওক পাৰে তেওঁ যেতিয়া লিখিছিলে তাত এটা পেন নেম ইউজ কৰিছিলে। পেন নেম মানে যিটো তেওঁ নিজৰ নাম নহয়, এটা বেলেগ এটা নাম ইউজ কৰি তেওঁ লিখিছিলে। চ' সেই পেন নেমটো কি আছিলে? মাধৱী কুট্টি। আৰু আমাৰ বুকত, আমাৰ কিতাপত তেওঁৰ দুখন লিখনিৰ কথাত নাম ইয়াত দিয়া হৈছে। এখন উপন্যাসৰ নাম হৈছে এলফাবেট অফ লাষ্ট, আৰু এখন কালেকশ্যন অফ শ্বৰ্ট ষ্টৰী, চুটি গল্পৰ এটা সংকলন এখনৰ নাম দিয়া হৈছে। নামটো হৈছে পদ্মাৱতী, দ্য হালত এণ্ড আদাৰ ষ্টৰিজ। চ' এইখিনি আছিলে মেইন ইম্পৰ্টেণ্ট কথা যিখিনি আমি কমলা দাসৰ বিষয়ে আমাৰ বুকত দিয়া হৈছে আৰু আমি জনাটো দৰকাৰ। চ' ফাৰ্ষ্ট আমি জানিব লাগিব যে কমলা দাসৰ ক'ত জন্ম হৈছিলে? কমলা দাসৰ জন্ম হৈছিলে মালাবাৰ, কেৰালাত 1934ত। আৰু ছেকেণ্ডটো হৈছে তেওঁক কি বুলি জনা যায়? তেওঁক জনা যায় ইণ্ডিয়াৰ ফৰমোষ্ট পয়েট হিচাপে। আৰু এটা হ'ল যে হাৰ ৱৰ্কছ আৰ ন'ন, তেওঁৰ ৱৰ্কছবিলাক, তেওঁ যিবিলাক লিখনি লিখিছিলে তাৰ বিষয়বস্তু সদায় অৰিজিনেল আছিলে। 2 নম্বৰ তাত ভাৰ্সেটিলিটি আছিলে, আৰু 3 নম্বৰ হৈছে ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ সইল আমি তাত পাওঁ। চ' অলৰেডি মই এইকেইটা ক'লোৱে যে এইকেইটাৰ অৰ্থ কি হয়। চ' কমলা দাসে আৰু কি কৰিছিলে? কমলা দাসে নভেল লিখিছিলে আৰু শ্বৰ্ট ষ্টৰী লিখিছিলে, উপন্যাস আৰু চুটি গল্প তেওঁ লিখিছিলে। আৰু সেইবিলাক কিহত লিখিছিলে? দুটা ভাষাত লিখিছিলে। এটা হৈছে ইংলিছ আৰু এটা হৈছে মালায়ালম যিটো তেওঁৰ মাতৃভাষা আছিলে। আৰু ইয়াত আমাৰ বুকত আৰু এটা কথা দিছে, ইম্পৰ্টেণ্ট কথা যিটো আমি মনত ৰাখিব লাগে। সেইটো হৈছে যে তেওঁ যেতিয়া কোনোবা এটা লেখনি লিখিছিলে, নভেল লিখিছিলে, তেওঁ পয়েম লিখিছিলে বা শ্বৰ্ট ষ্টৰী লিখিছিলে, তেওঁ নিজৰ নামটো তাত ব্যৱহাৰ কৰা নাছিলে, ইউজ কৰা নাছিলে, তেওঁ বেলেগ এটা নাম লৈ লিখিছিলে, আৰু সেই নামটো কি হৈছে? মাধৱী কুট্টি। আৰু এটা ইম্পৰ্টেণ্ট কথা যিটো দিছে, ইয়াত আমাৰ দুখন তেওঁৰ লিখনিৰ নাম দিয়া হৈছে। এখন নভেলখনৰ নাম হৈছে এলফাবেট অফ লাষ্ট, আৰু এটা শ্বৰ্ট ষ্টৰী কালেকশ্যন এখনৰ নাম দিয়া হৈছে পদ্মাৱতী, দ্য হালত এণ্ড আদাৰ ষ্টৰিজ। চ' ইমানখিনি আছিলে আমাৰ পয়েমৰ কথা। এতিয়া এইখিনি যদি মনত ৰ'ল, যদিও নাই ৰ আপোনালোকে পজ কৰি আকৌ এবাৰ ভালকৈ চাই ল'ব। চ' এতিয়া আমি পয়েমটোৰ ফালে আগবাঢ়ি যাওঁ। Driving from my parents' home to Kochi last Friday morning, I saw my mother sat beside me. So ইয়াত ফাৰ্ষ্টতে ইয়াত পয়েটে কৈছে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে, যে মই মোৰ পেৰেণ্টছৰ ঘৰৰ পৰা ড্ৰাইভ কৰি বা মই গাড়ীত আহি আছিলোঁ। ক'লে আহি আছিলে? তেওঁ গৈ আছিলে কোচিন এয়াৰপৰ্টৰ ফালে গৈ আছিলে। সেইটো আমি পিছত গৈ গম পাম। কোচিনৰ এয়াৰপৰ্টৰ ফালে গৈছিলে
লাষ্ট ফ্ৰাইডে যোৱা ফ্ৰাইডেত যোৱা শুক্ৰবাৰে মই যেতিয়া নিজৰ ঘৰৰ পৰা নিজৰ মাহঁতৰ ঘৰৰ পৰা নিজৰ দেউতাহঁতৰ ঘৰৰ পৰা মই যেতিয়া কোচিন এয়াৰপৰ্টৰ ফালে গৈ আছিলো আই স মাই মাদাৰ সেট বিসাইড মি সো তেওঁ কি দেখিছিলে তেওঁ মাকক তেওঁ চাইছিলে বা মাকক তেওঁ দেখিছিলে কি দেখিছে ডজ open mouth her face ashen like that of a corpus বা corpse so ইয়াত তেওঁ কি কৰিছে যে মাকৰ ফিজিক্যাল এপিয়াৰেন্সৰ কথা কৈছে মাকৰ মুখায় বা মাকক দেখিবলৈ কেনেকুৱা লাগিছে হেতু কথা ইয়াত কৈছে যে তেওঁ এনেকুৱা হপাৰে গাড়ীত তেওঁ গৈ থাকোতে মাক তেওঁ সাইডত বহি আছে আৰু বহি থাকোতে তেওঁ যেতিয়া মাকলৈ চাইছে মাকক চাই কেনেকুৱা দেখিছে ডজ মানে কি খুব সিলমিলিয়া টোপনি গভীৰ টোপনি নহয় যেটো আমি লাইট স্লিপ বুলি কওঁ অলপকে তেওঁ শুইছে আৰু open mouth আৰু তেওঁৰ মুখখন অলপকে মেল খাই আছে সো সবৰে হোৱা এটা বেলেগ বেলেগ ধৰণৰ ষ্টাইল আছে ধৰণ আছে তাৰো এটা হ'ব পাৰে যে মাকে তেনেকে শুইছে আৰু নহলে আমি যেতিয়া আমি বয়সস্থ মানুহবিলাকক দেখো তেওঁলোকে সাধাৰণতে তেনেকে শুৱে আৰু সিমিলাৰলি সৰু ল'ৰা-ছোৱালীবিলাকেও তেনেকে শুৱে মানে আমি কি কওঁ যে মুখ খুলি হৈ আছে একদম হুছ নাইকিয়া হৈ বেহুছ হৈ হৈ আছে কোনো খবৰ নাই তেনেকুৱা ধৰণৰ কি শুই আছে her face ashen like that of a corpse বা corpus আৰু পয়তে কৈছে তেওঁৰ ফেস তেওঁৰ মুখখন কেনেকুৱা লাগিছে ashen মানে কি ashen মানে হৈছে ছাই বৰণীয়া তেওঁৰ মুখখনৰ ৰংটো দেখিবলৈ ছাই বৰণীয়া লাগিছে like that of a corpus আৰু হেতু কাৰণে ইয়াত লাইকটো যে দিছে লাইকটো হৈছে সিমিলি আৰু যেটোৱে দুটা বস্তুৰ মাজত কম্পেৰিজনটো বুজায় সো ইয়াত লাইক দি কি বুজাবলৈ বিচাৰিছে যে তেওঁৰ মাকৰ মুখখন দেখিবলৈ কৰ্পাছৰ নিচিনা লাগিছে সাইবৰ্ণিয়া মুখখন দেখি তেওঁ কেনেকুৱা লাগিছে যে মাকক ডেড বডিৰ লগত কম্পেয়াৰ কৰিছে মিত্ৰ মানুহৰ লগত কম্পেয়াৰ কৰিছে তেওঁ and realized with pain that she was as old as she looked আৰু সেই সময়ত তেওঁ কি কৈছে ৰিয়েলাইজ উইথ পেইন এটা তেওঁ দুখ এটা অনুভৱ কৰিছে দুখ এটা তেওঁ ফিল কৰিছে কি ফিল কৰিছে যে মাক অকল দেখিবলৈকে মাকক তেওঁ বৃদ্ধ দেখা নাই বা বয়সীয়াল নিচিনা নাই লগা সঁচাকৈ মাকৰ হিমানেই বয়স হৈছে সঁচাকৈ মাক হিমানেই বয়সীয়াল হৈছে and realized with pain that she was as old as she looked আৰু সেই সময়ত তেওঁ কি কৈছে ৰিয়েলাইজ উইথ পেইন এটা তেওঁ দুখ এটা অনুভৱ কৰিছে দুখ এটা তেওঁ ফিল কৰিছে কি ফিল কৰিছে যে মাক অকল দেখিবলৈকে মাকক তেওঁ বৃদ্ধ দেখা নাই বা বয়সীয়াল নিচিনা নাই লগা সঁচাকৈ মাকৰ হিমানেই বয়স হৈছে সঁচাকৈ মাক হিমানেই বয়সীয়াল হৈছে বুলি তেওঁ সেই সময়ত সেই মুহূৰ্তত দুখ এটা পাইছে তেওঁ যেতিয়া হেতু কথা ভাবিছে হেতু কথা লক্ষ্য কৰি তেওঁ যেতিয়া গম পাইছে যে সঁচাকৈ তেওঁৰ মাক এনেকুৱা এটা বয়স অকল দেখিবলৈ মাক বয়সীয়াল নিচিনা নাই হোৱা সঁচাকৈ তেওঁ হিমান বয়সে হৈছে তেওঁৰ তেতিয়া খুব এটা বিষ এটা অনুভৱ কৰিছে খুব তেওঁৰ দুখ লাগিছে বেদনা লাগিছে she was feeling sad so তাৰপিছত কি হয় চাও হা but soon put that thought away কিন্তু হুনকালে তেওঁ নিজৰ মনৰ পৰা হে যে মাকক লৈ তেওঁ ইমান টেনশন হৈছে ইমান তেওঁ মাকৰ হেলথটো লৈ কনসিয়াস হৈছে তেওঁৰ ফিজিক্যাল এপিয়াৰেন্সটো দেখি ইমান ওয়াৰিড হৈ আছে ইমান টেনশন মানে ইমান চিন্তিত হৈ আছে সেই বস্তুটা তেওঁ সাইড কৰিবলৈ বিচাৰিছে কেনেকে তেওঁ নিজৰ মনটো তেওঁ ভাবিছে যে মই এইটা কথা চিন্তা নকৰো মোৰ দুখ লাগিব আৰু বেছি মই নিজৰ মনটো ডাইভাৰ্ট কৰিবলৈ তেওঁ বিচাৰিছে সেই চিন্তাৰ পৰা অটৰাবলৈ বিচাৰিছে কেনেকে বিচাৰিছে and looked out at the young trees sprinting তেওঁ গাড়ীত গৈ থাকোতে ধৰিলা বাহিৰলৈ চাইছে তেতিয়া তেওঁ কি দেখিছে young trees sprinting যে ট্ৰিজ বিলাকৰ কি কৰিছে স্প্ৰিন্ট কৰিছে স্প্ৰিন্ট মানে কি হৈছে ৰানিং ফাষ্ট যেতিয়া আমি এখন মুভিং কাৰ এখন আমি গৈ থাকো চলি থকা গাড়ী এখনৰ ভিতৰত যেতিয়া আমি বহি থাকো আমি বাহিৰলৈ যেতিয়া চাও আমি কি দেখো যে আমাৰ চাৰিফালৰ বস্তুবোৰ আমাৰ লগত যেন দৌৰি আছে স্পীডত দৌৰি আছে বা কেতিয়াবা আমি এনেকুৱা দেখো যে বহি থাকিলে বস্তুটো অপোজিট ডাইৰেকশ্যনত দৌৰি আছে সো হেগিটা বস্তু দেখিছে the merry children spilling out of their home এটা spilling মানে কি spilling মানে হৈছে উলাই আহা ইয়াত দিছে merry children merry মানে happy খুব happy নিচিনা লগা ল'ৰা ছোৱালী বিলাকে দৌৰি দৌৰি ঘৰৰ পৰা বাহিৰলৈ উলাই আহিছে কিহৰ কাৰণে obviously খেলিবলৈ উলাই আহিছে সো এই দুটা হৈছে ইয়াত দুটা সিম্বল ইউজ কৰিছে এতিয়া ইয়াতনো কেলে young trees আৰু merry children's ঘৰৰ পৰা উলাই অহাৰ বস্তু ইয়াত দেখাইছে এই দুটা দেখুৱাইছে এটা কন্ট্ৰাষ্ট ক্ৰিয়েট কৰিবৰ কাৰণে ইয়াত দেখুৱাইছে যে মাকৰ লাইফটো কেনেকুৱা হৈছে আৰু young student বিলাকৰ সৰি young children's বিলাকৰ লাইফ কেনেকুৱা হৈছে বাহিৰৰ চাৰিফালে এনভায়ৰনমেন্টত কেনেকুৱা হৈছে হেতু মাজত এটা কন্ট্ৰাষ্ট দেখুৱাইছে
Young trees are sprinting. ইয়াত কি দেখাইছে যে মানুহবিলাক মুভ কৰি আছে চাৰিফালৰ ৱৰ্ল্ডৰ বস্তু স্প্ৰিন্ট কৰি আছে দৌৰি আছে কিন্তু মাক কি হৈছে ইনএক্টিভ হৈ আছে আৰু সিমিলাৰলি মেৰি চিলড্ৰেন সৰু সৰু ল'ৰা ছোৱালীকে হাঁহি ধেমালি কৰি বাহিৰলৈ ওলাই আহিছে ফূৰ্তি কৰিছে তেহেঁতৰ মাজত এনাৰ্জি আছে বাট মাকৰ মাজত কোনো এনাৰ্জি নাই সো হেতু বস্তুৱে ইয়াত দেখাবলৈ বিচাৰিছে যে এফালে ইয়াং এজ আৰু ওল্ড এজৰ মাজত এটা কন্ট্ৰাষ্ট ইয়াত দেখাইছে But after the airport's security check standing a few yards. So, ako ki hol? But after the airport security check. Kintu, olop durote teo jetia airportor security check koribole tat teo roi ase. Aru ki korise standing few yards away. Olop durot makor pa durot roi ase. I looked again at her, one pale as a late winter's moon, and felt that old familiar ache, my childhood's fear. So I looked again at her, one pale as a late winter's moon. So ako teo makole jeta tat roi ase airport security checkot makole teo ghuri saise ar ghuri sai makok teo kenekwa dekhise boli koise makok dekhise one mane hoise colorless teo makor mukhot কোনো আগৰ নিচিনা ব্ৰাইটনেছ নাই আৰু কি দেখিছে পেল মানে হৈছে হেতা পৰি গৈছে মাকৰ এজ আ লেট উইন্টাৰছ মুন আৰু হেতু কাৰণে তেওঁ মাকক কিহৰ লগত কম্পেয়াৰ কৰিছে লেট উইন্টাৰছ মুনৰ লগত ঠাণ্ডা কালিৰ যোনটো মুন থাকে আমি যেটা ওপৰলে চাও কেনেকুৱা দেখো একদম ক্লিয়াৰ নহয় ধুৱলি কোলি যেন তাত আগৰ নিচিনা উজ্জ্বলতা নাই তেনেকুৱা ধৰণৰ মাকক তেওঁ দেখিছে আৰু হেতু কাৰণে তেওঁ মাকক লেট উইন্টাৰছ মুনৰ লগত কম্পেয়াৰ কৰিছে and felt that old familiar ache আৰু তেওঁ তেতিয়া felt কি ফিল কৰিছে she was feeling old familiar ache এটা পুৰণা চিনাকি familiar means পৰিচিত বা চিনাকি এটা তেওঁ ache মানে হৈছে বিষ এটা অনুভৱ কৰিছে কি হয়নো হেতু বিব্ৰাৰু my childhood's fear যে মোৰ সৰু কালৰ এটা ভয় মই হেতু সময়ত মই আকৌ হে ভয়টো ওলাইছে আৰু হেতু মই ভয়ত দেখিছো but all I said was see you soon amma all I did was smile and smile So it is the childhood fear to nuki. Fear to say that we are going to separate from our parents. Ki ami nijor parents or pra separate jate noho ba hobo loga noho. Ami separate hom niki. So tenekwa hegita hoise amar hola soli jimonor sobotse dangor bhoy. Jeta ami first day school jaun teti ami ki hoy nijor parents or hat eribole beya pao. Kior eribole beya pao je amar khub bhoy lage je ami telokor pa separate hoi jam niki. So he bhoy to he homoy teur yat পয়েটৰ লাগিছে পয়েটে কোচিন এয়াৰপৰ্টত ৰৈ আছে তেওঁ মাকক বাই কৰি তেওঁ যাবৰ মুহূৰ্ত হৈছে মাকক যদিও তেওঁ এৰি যাবৰ সময় হৈছে তথাপিও তেওঁ হেতু সময়ত মাকৰ যোনটো অৱস্থা দেখি খুব তেওঁ দুখ লাগিছে ভয় কৰিছে আৰু তেওঁ ৰিয়েলাইজ কৰিছে যে মাকক সকে তেওঁ আৰু নেক্সট টাইম লগ নেপায় আৰু সেই কাৰণে এই পয়েমটোৰ শেষৰ লাইন দুটাত ইয়াত কৈছে যে see you soon amma all I did was smile and smile কিন্তু যদিও তেওঁ ভয় লাগিছে দুখ লাগিছে তেওঁ একদম ইনসিকিউৰিটিত আছে যে তেওঁ মাকৰ লগত কি হ'ব মাক কিমান দিন জীয়াই থাকিব মাকক তেওঁ লগ পাব কে নেপায় কিন্তু তথাপিও তেওঁ মাকৰ আগত নিজৰ হে ইনসিকিউৰিটিটো নিজৰ হে ভয়টো নিজৰ দুখখিনি দেখাব বিচৰা নাই আৰু তেওঁ মাকক কি কৰিছে যে তেওঁ আকৌ লগ পোৱাৰ আশা দিছে এশ্বুৰেন্স দিছে যে মই আম্মা আপোনাক আকৌ লগ পাম আৰু অল আই ডিড আৰু তেওঁ কি কৰিছে যে মই অকল এটা কামেই কৰিছো কি কৰিছো মাকক তেওঁ হাঁহি তেওঁ মাকৰ ফালে চাই হাঁহিছে see you soon আম্মা বুলি কৈছে আৰু সেই ধৰণে বিদায় দিছে মানে তেওঁ হাঁহিৰ যোগেদি তেওঁ কি কৰিছে হাঁহিটোৱে তেওঁ দুখখিনি লুকুৱাব বিচাৰিছে তেওঁ মাকক দেখাব বিচৰা নাই যে তেওঁ কিমান চিন্তাত আছে ন কিমান ভয় লাগি আছে তেওঁ হেখিনি কথা মাকক দেখাব বিচৰা নাই সো এটোৱে আছে পয়েমটো আমাৰ আৰু এই পয়েমটোত আমি সকলোৱে এটোৰ লগত ইজিলি ৰিলেট কৰিব পাৰিম কিয়নো এটোত পয়েটে খুব সুন্দৰভাৱে ইয়াত মাক আৰু জিয়েকৰ মাজত বা মাক বা সন্তানৰ মাজত থকা যোনটো ৰিলেশনশিপ হেতু খুব সুন্দৰকে দেখুৱাইছে খুব বিউটিফুলি এটো ইয়াত পৰ্ট্ৰে কৰিছে এটো ডেসক্ৰাইব কৰিছে যে লৰাছালিবিলাক যেটা ডাঙৰ হৈ গৈ থাকে তেওঁলোকে সেই সময়ত ধৰিলোৱা ইমানে বিজি হৈ থাকে বহুত কথা তেওঁলোকে ৰিয়েলাইজ নকৰে বা সময় নেপায় কিন্তু লাহে লাহে তেওঁলোকৰ লগত যে তেওঁলোকৰ গ্ৰোথ হৈ থকাৰ লগে মাক বাপেক বিলাকো কি হৈ গৈ আছে বুলি কৈছে যে ওল্ড হৈ গৈ থাকে আৰু হেতু যেটা তেওঁলোকে ৰিয়েলাইজ কৰে সেই বস্তুটো ৰিয়েলাইজ কৰাৰ সময়ত
সবে কি হয় ভয় খাই থাকে কাৰণ কোনেও সৰুৰ পৰা আমি কি ভাবো ল'ৰা ছোৱালীয়ে মাক বাপেকৰ লগত ইমান বেছি এটাচ হৈ থাকে তেওঁলোকে মাক বাপেকৰ পৰা এৰ খাব নেবিচাৰে বা মাক বাপেকৰ লগত সেপাৰেট হ'ব নিবিচাৰে আৰু হেতু কথা এই পয়েমটোত দেখুৱা হৈছে ইয়াৰ পয়েমত পয়েটে কৈছে যে তেওঁৰ মাকৰ লগত ইমানেই ধুনীয়া সম্পৰ্ক ইমানেই ধুনীয়া ৰিলেশনশ্বিপ আছে যে তেওঁ মাকক নিজৰ লাইফৰ পৰা কেতিয়াও নোহোৱাটো তেওঁ হেতু সপোনৰ অগোচৰ ধৰিলা তেওঁ ভাবিব নোৱাৰে যে তেওঁ মাক তেওঁৰ ওচৰত কেতিয়াবা যে নাথাকিব সো এটো খুবেই সুন্দৰ খুবেই ইজি পয়েম আৰু ইয়াত প্ৰথমতে ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক আমি পিছত ডিসকাস কৰিম সো যদি তোমালোকে এটো পঢ়ি ভাল পালা যদি বুজি পাইছা তেনেহলে মই ভাবিছো তোমালোকে বা জুনে চাইছে সোৱা মানুহবিলাকে যেন এটো সাবস্ক্ৰাইব কৰে লাইক কৰে আৰু কমেন্টত জনায় যে কেনেকুৱা পালে আৰু কি লেসন বা কি পয়েম আপোনালোকে আকৌ শুনিব বিচাৰে চাব বিচাৰে বা বুজিবলে মই আৰু কি আপোনালোকক নতুনকৈ বুজাম তেতিয়াহলে আপোনালোকক আজিলৈ ইমানতে থৈছো বাই